সকলোকে মীনাক্ষী শইকীয়া ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি তাইৰ বাৰ্থডে, তো সৰুকৈ অকণমান ছাৰপ্ৰাইজ এটা দিবলৈ চেষ্টা কৰিম, আপোনালোকে চাই যাব। হেপী বাৰ্থডে। আন্ধাৰ হৈ আছে ৰুমটোত, তো ভালকৈ দেখা পোৱা নাই। এইটো হৈছে তাইৰ বাৰ্থডে কেক। তো সৰুকৈ অকণমান ছাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিছোঁ। সৰুকৈ অকণমান বেলুন ওলমাই দিছোঁ। তো তাই এতিয়ালৈকে বৰ্তমান গম নাপায় তাইক ছাৰপ্ৰাইজ দিয়া কথাটো। কেকটো কাটিব লাগে। এতিয়া কাম বেছি ওলাইছে। গানা পাও না পাইছো ভিডিও করে কোলা কোলা কত আছে কোলা হৈ গল গুটে বাৰ্থডে কালে মাকক দেখা দিও। এটা কি হবে মোটাল ধুব লাগিব কেকে পুলে গুটে জানো হেৰি সাফা হৈ আছে। বেছি অভাৰ আইচিং কৰিলে কাটি আছে বয়া মোৰ সখী আহি গ'ল। তো বয়ে তো ভিডিঅ' কৰিলে। তো এয়া খাৱৰীয়ে খাই আছে পুৰা। তো এয়াই অকণ ভিডিঅ' কৰি দিছোঁ যিমানখিনি পাৰোঁ। মাম্মী মাত মাৰো আমাৰ ইউটিউবাৰ আহি যোৱা। তো এয়া অনিল দা আহি গ'ল আৰু এয়া নামটো কি আছিলে লাষ্ট কৰে। তো অলপ চলপ আৰু তো এতিয়া অনিল দাৰো মানে চেনেল এটা আছে, অনিল ভাই বুলি আছে। তো সকলোৱে চাব, দেন ছাপোৰ্ট কৰিব। আৰু এয়া অনিল দাক দিছোঁ খাবলৈ। অনিল দাই আহিলে। তো কেনেকুৱা লাগিছে? খালো আৰু বৰ্তমান আৰু এবাৰ খাইছাম ভালে আছে বাৰু যিয়ে নহওক। পিছে তোমাৰ কেনেকুৱা লাগিল আহি? মোৰতো আৰু বহুত ভাল লাগিল। অকণমান দেৰি হ'ল আৰু প্ৰগ্ৰেম এটা আছিলে, তাৰপৰা এতিয়া আহিলো যিয়ে নহওক। তাতে এদিন চিনাকি হৈ ফোন কৰোঁতে আহিছে। বৰ্তমান আহিলে ঘৰো চিনি নাপায়, তাই গৈ পেলাই মোক লৈ আনিছে। তাৰপিছত আৰু বহুত ভাল লাগিছে, কি ক'ব আপোনালোকৰ ভাষা নাই। তাৰপিছত এই চেনেলটো চাব, যিমান পাৰে শ্বেয়াৰ কৰিব, লগতে লাইক কমেণ্ট এইবিলাক জানে। যিমান পাৰে মানে শ্বেয়াৰ কৰিব, ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে। তাৰপিছত এতিয়াৰ পৰা যদি আপোনালোকে শ্বেয়াৰ নকৰে তেতিয়া কৰিব, সোনকালে খালি ধামাকা কৰি দিব। ফুল ছাপোৰ্ট লাগে হয়নে? ফুল ছাপোৰ্ট লাগে। অঁ আৰু ধামাকা ভিডিঅ' আহি থাকিব। এতিয়া পূজাৰ পিছত এটা ধামাকা ভিডিঅ' আহি আছে, আপোনালোকে খালি চাব। খালি পুৰা ৰাইট আহি আছে, পুৰা মানে যিকোনো ভিডিঅ' হওক ধামাকা আহি আছে, চাবই খালি নেক্সট লেভেল মুঠতে। খাবলৈ দিছোঁ আৰু তো কেনেকুৱা আহিছে ক'বা। বৰ্তমান লাগি খোৱা নাই, খাই পেলাই আপোনাক কৈ আছোঁ বাৰু। যি নহওক খাই ল'ম আৰু এইফালে আছে মাংস আছে, ইফালে আছে কি হয় নাজানো, চাটনি তাটনি হ'ল নেকি, তাৰপিছত বোলে বগৰী হয় নেকি নাজানো আৰু। ডিম আছে, আলু আছে, বোলে দালি আছে, ভাত আছে, পানী আছে। ভাল লাগিছে খাই পেলাই। খাই লওঁ, তাৰপিছত আৰু কি হয় দেখুৱাই থাকিব, চাই থাকিব। তো অনিল দাও আহিছে, সঁচাকৈ বহুত ভাল লাগিছে। মানে কাৰণ জাষ্ট ফোন এটা কৰিছিলোঁ, তো তেতিয়া আহি গ'ল। তো থেংক ইউ। আৰু সঁচাকৈ মানুহৰ মৰম পালে বহুত ভাল লাগে। তো ইমান ভবা নাছিলোঁ, তো হ'লেও সৰু সুৰাকৈ বেছি ভালো লগা হ'ল। তো সেয়াই আৰু জেঠাই আহিছে, ইমান কামৰ মাজতো আহিছে, তো ভাল লাগিছে। আৰু এয়া তাৰপিছত আৰু কেইটা কৈ দিয়া আৰু বাৰ্থডে গাৰ্ল হেপী বাৰ্থডে। থেংক ইউ মাহঁতে দিছোঁ বাৰু। ৱেল থেংক ইউ। সেয়াই আৰু পুৰা ফটো উঠাবলৈ শিকাই আছে আমাৰ ছাৰক। ফটো উঠাবই নাজানে এইটোৱে। তো এয়া এই গিফ্টখিনি। তো থেংক ইউ এভৰিৱান।
তো সেয়াই আৰু মই এতিয়া আনবক্সিং কৰিম তো দেখুৱাম তো এইখিনি গিফ্ট আৰু এইটো দিছে মোক মানে ইউটিউবাৰজনে তো মইতো দেখুৱাইছিলোঁৱে তো অনিলে এইটো দিছে তো এইজন নামটো পাহৰিলোঁ দেই দাদাজনে দিছে তো এইযোৰ জেঠাইজনীয়ে দিছে মষ্ট ইম্পৰ্টেণ্ট বস্তু কাৰণ এইটো প্ৰয়োজন হৈ থাকে তো এইটো দিছে দাদাই তো ভাল লাগিছে ঘড়ীটো আৰু তাতে মোৰ ব্লেক কালাৰ ফেভৰেট হয় তো থেংক ইউ তো এইটো দাদাজনে দিছে বাৰু তো এইটো বাস্তৱে দিছে থেংক ইউ বাস্তৱ আৰু মোক মানে খংটো কমাবি আৰু মোলৈ তো সিমানখিনিয়ে ক'লোঁ তো এইখিনি থেংক ইউ এভৰিৱান আৰু অহাৰ কাৰণে বহুত ভাল লাগিল আজি থেংক ইউ ছ' মাছ সপোন দাদা বৌ আৰু লগতে মোৰ ঘৰৰ সকলো পৰিয়াল কাৰণ মোৰ কাৰণে ইমান ধুনীয়া ছাৰপ্ৰাইজ প্লেনিং কৰিছা আৰু ভবা নাছিলোঁ ছাৰপ্ৰাইজ প্লেনিং কৰিবা বুলি কাৰণ মোৰ এক্সামো আছিলে তো থেংক ইউ ছ' মাছ সপোন দাদা আৰু বৌ আৰু এইজন দাদাহঁতে মই ভিডিঅ' নকৰিলোঁ এগেইন লগ পালে ভিডিঅ' কৰিম তেতিয়া দেখাব ভালকৈ আৰু এজন অনিল দাদা হয় আৰু অনিল দাদাৰ চেনেল আছে আৰু থেংক ইউ অনিল দাদা ফোন এটা কৰাৰ বাবে যে তুমি আহিলা আগলৈ তেনেকৈ আহিবা আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি পাইছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই স্মাইল ইট নেক্সট